নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব, টাইটেল আৰু থাম্বনেইলখন চাই হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আজিৰ ভিডিঅ'টো হ'ব আমাৰ ঘৰৰ বাৰীত কি কি গছ-গছনি আছে সেই গছ-গছনিবোৰ সব দেখুৱাম। যেনে ধৰক ফল মূলৰ পৰা আদি কৰি কি ধৰণৰ গছৰ পুলি আছে, গছ আছে, সব আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা থাকিল। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আৰম্ভ কৰিম এইডাল নাচপতি গছডালৰ পৰা আৰম্ভ কৰিম। দেখিছে আপোনালোকে, এইডাল হৈছে নাচপতি গছ। চাওক, ওপৰৰ ফালে অলপ দেখাই দিছোঁ। এই নাচপতি গছডাল মোটামুটি 6 বছৰমান হৈ গ'ল, কিন্তু এতিয়ালৈ নাচপতি গছডালত ফল ধৰা নাই, ফল দিয়া নাই, লগা নাই। হয়তো লাগিব আৰু 2 বছৰ 3 বছৰমান পিছত লাগিব যেন পাই আছোঁ। তো এতিয়া দেখিলে এই নাচপতি গছডাল। ইয়াৰ পিছত মই আপোনালোকক ইয়াৰ নেক্সট দেখুৱাম, চাই থাকিব। ইয়াৰ পিছত নেক্সট আছে আপোনাৰ শেৱালি গছ। আপোনালোকেতো শেৱালি ফুল চিনি পায়, ইয়াৰ গোন্ধবিলাকো খুব ভাল ৰাতিপুৱা মৰ্ণিং সময়ত। তো দেখিলে এইডাল হৈছে শেৱালি গছ। ইয়াৰ নেক্সট মই আপোনালোকক দেখুৱাম এইডাল হৈছে জবা ফুল। জবা ফুলৰ গছ দেখিছে জবা ফুলৰ গছডাল খুব ধুনীয়াকৈ লাগি আছে, চাব পাৰে। ইয়াৰ নেক্সট মই আপোনাক দেখুৱাম এইডাল হৈছে আপোনাৰ কলগছ। এইডাল মই অলপমান চাফা জেগাত থকাৰ কাৰণে চাফাডালকে দেখাই দিছোঁ, কিন্তু এইডালত ফলটো ধৰা নাই বৰ্তমান। বেলেগ চাইডত ঢেৰ আছে কল, কিন্তু এইডাল কল হৈছে আপোনাৰ জাহাজী কল, অমৃতসাগৰ যে বুলি কয়, খুব ভাল খাবলৈ। তো এতিয়া মই আপোনালোকক দেখুৱাম এইডাল। আপোনালোকে চিনি পাইছে হয়তো গছডাল। এইডাল কি গছ হ'ব পাৰে চাওকচোন এবাৰ। ইয়াৰ গছডালৰ নাম হৈছে তেজপাত বুলি কয়। চাহত বুলিয়ে নহয়, মাছ মাংস দাইল হওক কিবা হওক শুকাই পিনে ধুনীয়াকৈ দিব পাৰি। চ' এনেকুৱা তেজপাতৰ গছ আমাৰ ঘৰত ঢেৰ আছে, 4-5ডালমান আছে। কিন্তু চাওক, এইডালটো ধুনীয়া চাফা জেগাত আছে, ঘৰৰ ওচৰতে আছে কাৰণে এইডালকে দেখুৱাই দিলোঁ আৰু। তো ইয়াৰ নেক্সট মই আপোনালোকক দেখুৱাম, ইফালে চাব, দেখিছে এইফালে এইডাল হৈছে আপোনাৰ লিচু গছ। লিচু গছডাল আপোনালোকে দেখিছে খুব ডাঙৰ হয়। এতিয়া লিচু লগাৰ ছিজনটো হোৱা নাই বাৰু, হ'ব আৰু কেইদিনমানৰ পিছত ফল ধৰিব হয়তো। এতিয়া ইয়াৰ নেক্সট মই আপোনাক দেখুৱাম লিচু গছৰ ওচৰতে তামোল গছৰ পাণ লগাই দিয়া হৈছে। পাণ গছকেইডাল হয়তো আপোনালোকে দেখিছে, চাওক ওপৰৰ লাগি একদম পাণো ঢেৰ আছে, মানে তামোলৰ গছত এনেকৈ মানে উঠাই দিয়া হৈছে। এতিয়া মই পাণৰ গছকেইডাল আপোনালোকক দেখুৱাই আছোঁ। তো চাব পাৰে, পাণ একদম ওপৰৰ লাগি আছে। তো এইকেইডাল হ'ল পাণৰ গছ। আনাৰসৰ গছ দেখোন, আনাৰসত ঢেৰ আছে, কিন্তু বাৰীৰ ভিতৰত সোমাই যাব লাগিব। ইয়াতে এতিয়া একদম মানে জংঘল হৈ আছে, সেইকাৰণে মানে যাবলৈ অলপ কিবা বেয়া লাগিছে। তো পিছে এয়া হৈছে আনাৰসৰ গছ। আনাৰস বাৰু এতিয়া লাগি শেষ হৈ গ'ল, খাই মেলি বিক্ৰী কৰিলোঁ। এবাৰ কওঁ আপোনালোকক তামোলৰ গছ। তামোলৰ পুলিটো ঢেৰ আছে, কিন্তু এতিয়া মই ওচৰত নাযাওঁ বাৰু, ইয়াৰ পৰাই আপোনালোকে দেখিব। ইয়াৰ পৰাই মই দেখাই দিছোঁ আপোনালোকক। চাওক, তামোলৰ পুলি পিছফালে সৰু পুলিও আছে, আৰু লগতে ফল ধৰিব লগা অলপ তামোলৰ পুলিও অলপ ডাঙৰে হৈ আছে, দেখিছে আপোনালোকে। ইয়াৰ পিছত আপোনালোকক দেখুৱাম আমৰ গছ। এইডাল চাব পাৰে আমৰ গছ হয়, কিন্তু এনেকুৱা আমৰ গছ আমাৰ ঘৰত 4-5ডালমান আছে, কিন্তু মই আপোনালোকক এইডাল সদ্যহতে দেখুৱাই দিলোঁ, অলপ ওচৰতে আছে কাৰণে। নেক্সট আছে আপোনাৰ নাৰিকলৰ গছ। নাৰিকলৰ গছ ইয়াৰ পৰাই দেখাই দিওঁ, চাব পাৰে। এইডাল দেখি পাইছে, নাৰিকলৰ গছডালৰ লগতে পাণো আছে, লগতে পূৰা বহুত বেছি ডাঙৰ পাণৰ গছ এডাল আছে, পূৰা নাৰিকলত উঠি গৈছে। চাওক, আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। নাৰিকলৰ গছ এডাল নহয়, 3ডাল আছে আমাৰ ঘৰত, চাব পাৰে। ইয়াতো 2ডাল দেখালোঁ, ইয়াৰ নেক্সট ইফালে এডাল, 3ডাল হ'ল। এতিয়া এখন ঘৰত 3ডাল নাৰিকল হ'লে বহুত খাবৰ কাৰণে, মানে কিনিব লগা নহয় আৰু। তো বন্ধুসকল দেখিলে, পাণ তামোলৰ পৰা আদি কৰি মই আপোনালোকক সকলোবোৰ বস্তু দেখুৱালোঁ। তো যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে তেতিয়াহ'লে বহুত বেছি ধন্যবাদ। আৰু যদি চেনেলটোত নতুন আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ব্লগ হওক কিবা হওক, মানে এনেকুৱা চিম্পুল ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি থাকিম বুলি কথা দিছোঁ। তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু লগতে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক ঠুকি দিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে।